কবিতাৰ শিৰোনাম পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়ৰ মই লেখক আব্দুল মালিক আবৃত্তিকাৰ গীতাৰ্থ শৰ্মা জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান। এখন ৰঙীন আকাশৰ তলত হেজাৰ হেজাৰ অন্ধকাৰ জীৱনৰ ভৱিষ্যত পোহৰাই দিয়া মোৰ বাবে আন এক পৃথিৱী পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়। এতিয়া মোৰ গৌৰৱ, মোৰ অহংকাৰ পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়, যাৰ বুকুৰ মাজত মই আৰম্ভ কৰিছোঁ মোৰ এই জীৱন পথৰ বন্তি। পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়ৰ মই এক দুৰ্দান্ত প্ৰেমিক মই পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰকৃতিৰ য'ত নিহিত হৈ আছে মোৰ ৰঙীন ভৱিষ্যত। জানা পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়ে মোক কি দিলে? পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়ে মোক এটা অন্ধকাৰ জীৱন পথৰ পৰা আঁতৰাই পোহৰৰ পথ দিলে আৰু তহঁতৰ দৰে কিছুমান বন্ধু দিলে, য'ত কেৱল নাম আৰু মৰম বাস কৰে। নামৰ পিছৰ উপাধি নহয়, আচলতে আমি পাগলামি কৰোঁ, কাৰণ আমি ইতিহাস ৰচিব খোজোঁ, পঢ়িব নহয়। পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়লৈ লৈ যোৱা মোৰ সেই বেগটো কেৱল বহি অথবা কিতাপ নহয়, তাত বাস কৰে মোৰ অন্ধকাৰ ভৱিষ্যতৰ কিছু পোহৰণীয় প্ৰশ্নৰ উত্তৰ, যিয়ে মোক আজি উজ্জ্বল ভৱিষ্যতৰ পথলৈ আগুৱাই নিলে। হে পশ্চিম বৈগুক আঞ্চলিক মহাবিদ্যালয়, তোমাক শতবাৰ প্ৰণাম তোমাক, মোৰ ফালৰ পৰা শতবাৰ প্ৰণাম, ধন্যবাদ। আজি গৌৰৱে গাওঁ